নমস্কাৰ সকলোকে আসলতে এই ৰেচিপিটো মোক বহুতে সুধি আছিল যে আমি খাই পোৱা নাই তুমি কেনেকৈ বনাইছা কাৰণ সিদিনা মই এটা ফটো পোষ্ট কৰিছিলোঁ তাৰপিছত কৈছে যে আমি খাই পোৱা নাই কেনেকৈ বনাই ক'বাচোন আৰু সেইকাৰণে মই তেওঁলোকৰ বাবেহে এই ভিডিঅ'টো আগবঢ়াইছোঁ আৰু কাৰণ বহুতেতো খাই পাইছে কিন্তু যিসকলে খাই পোৱা নাই মই তেওঁলোকৰ কাৰণে দিছোঁ আৰু মই মাটি দালিখিনি ধুই ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই কৰি আকৌ কুকাৰত মই এটা চিটি মৰাই লৈছোঁ আৰু তাতে মই অমিতা দিছোঁ দেই দিওঁতে আপোনালোকে দিবও পাৰে নিদিবও পাৰে যি খায় আৰু আলুও দিব পাৰে একো কথা নাই আৰু কেৰাহীত তেনেকৈ তেল দি আমি যেনেকৈ মাংসৰ কাৰণে যিখিনি মছলা আমি ৰেডি কৰোঁ মই সেনেকৈয়ে দিছোঁ তাত তেজপাত আদা নহৰু জলকীয়া এই গোটেইখিনি দিছোঁ আৰু এয়া হালধি তাৰপিছতে হালধি দি পেলাই তাতে আৰু এইখিনি এয়া শুকান জলকীয়া তাৰপিছতে এয়া বিলাহীটো আপোনালোকে দিলেও দিব পাৰে নিদিলেও একো কথা নাই এইটো অপশ্যনেল হয় কাৰণ বিলাহী মই বিৰাট ভাল পাওঁ কাৰণ মই যি বনালেও মোক বিলাহীটো লাগে কাৰণেই আচলতে মই বিলাহী দিছোঁ আৰু এয়া হৈছে ইলাচি লং দালচেনি তাৰপিছত আৰু তাৰ লগত কিন্তু জাব্ৰং আছে জাব্ৰং কেইটামান দিবই লাগিব কাৰণ মাটি দালিটো জাব্ৰং নহ'লে নহয় আৰু তাৰপিছত এই তেলখিনি অলপ ফ্ৰাই কৰি ল'ব লাগিব কাৰণ তেলত মই অলপমান গোন্ধ এটা যিহেতু পাওঁ সেই গোন্ধটো মানে হেৰি হোৱালৈকে অকণমান ফ্ৰাই কৰি ল'লে গোন্ধটো নাথাকে আৰু তাতে ধুনীয়াকৈ মছলাখিনি দি দিব পাৰে চিকেন মছলা মিট মছলা যি দিয়ে গৰম মছলা সেই দি অলপ ফ্ৰাই কৰি আমাৰ আৰু যেনেকৈ আমি আৰু সম্ভাৰ মাৰোঁ তেনেকৈ আৰু সেইখিনি সম্ভাৰ মাৰি দিলে হৈ গ'ল আৰু খাব সঁচাকৈ খুব টেষ্টি হয় যিসকলে খাই পোৱা নাই এবাৰ নিশ্চয় খাব মোক আজি বহুতেই ক'লে আচলতে খাই পোৱা নাই সেইকাৰণে তেওঁলোকৰ কাৰণে মই আগবঢ়ালোঁ দেই ধুনীয়াকৈ এদিন বনাই খাব আৰু নহ'লে মোৰ তাত আহিলেতো মই নিশ্চয় খুৱাম মই খুৱাই খুব ভালেই পাওঁ যিহেতু আৰু এয়া দেখিছেনে কি মাটিৰ দাইল আৰু খাচীৰ তেল তিতা কেৰেলা আলু ভাজি কণী নেমুটো বাৰু এতিয়া মই নাখাওঁ ইয়াতে থলোঁ এইটো ভোট জলকীয়া ধুনীয়াকৈ এতিয়া খাম তিতা কেৰেলা আৰু খাচীৰ তেল খাচীৰ তেল এয়া দেই খাচীৰ তেল খাই ক'বা আকৌ কেনেকুৱা হৈছে কেনেকুৱা বনাইছোঁ সেইকাৰণে বিয়া পাতিব লাগে এতিয়া আমাৰ লগত দীপাংকৰে বিয়া পাতা নাই সি নাজানে বাৰু জুতি বুজি নাপাব এতিয়া মই খাই চাম দেই বিৰাট ধুনীয়া হৈছে বুজিছা সঁচাকৈনে জানিছোঁ বিৰাট ধুনীয়া থেংক ইউ খাচীৰ তেল দি এতিয়া মই ভাত খালোঁ মাটি দালি খাচীৰ তেল এইটো ভোট জলকীয়া এনেও ৰাতি ভাত নোখোৱা ধুনীয়াকৈ ৰাতিপুৱাৰ সাঁজটো এনেকৈ ধুনীয়াকৈ খাব লাগে সেইকাৰণে বিয়া পাতিব লাগে এতিয়া দীপাংকৰক ক'ব লাগিব বিয়া পতা কথা অকণমান জমনি কৰি ভাল পায় আৰু দেই